আছো বৰ্তমান গুৱাহাটী ৰেলৱে ষ্টেচনত আৰু বৰ্তমান টাইম হৈ আছে 7:33 AM। সো নমস্কাৰ বন্ধুসকল, মই ঋতুপৰ্ণ আৰু আপোনালোকক পুনৰ এবাৰ ভেৰাইটিজ আছাম নামৰ ইউটিউব চেনেলটোলৈ স্বাগতম জনাইছোঁ। মানে আমি এই চাইকেল আজি মানে ৰাতিপুৱা চাইকেল চলাব আহিছিলোঁ, তেতিয়া মই বোলো আপোনালোকক সৰুকৈ ভিডিঅ' এটা দেখুৱাই দিওঁ। ৰাতিপুৱা 5:30 বজাতে ওলাইছিলোঁ, তাৰ পৰা ভিডিঅ'টো ষ্টাৰ্ট কৰক। মানে এতিয়াতো বহুত দেৰি হৈ গ'ল, এতিয়া আমি যাবৰ সময় হৈ গ'ল। তো ৰাতিপুৱাৰ পৰা একদম ভিডিঅ'টো ভালদৰে দেখুৱাওঁ আপোনালোকক। তো বলক বেছি দেৰি নকৰোঁ আৰু আৰম্ভ কৰোঁ আজিৰ ভিডিঅ'টো। সো আমি আছোঁ বৰ্তমান আছাম ট্ৰিবিউনৰ সন্মুখত। এইটো হ'ল আছাম ট্ৰিবিউনৰ অফিচ আৰু এইফালে গোটেইবিলাক এইবিলাক হকাৰ, মানে ৰাতিপুৱাই এনেকৈ পেপাৰবিলাক থৈ দিয়ে কিজানি, নিশ্চয় হকাৰে আহি কিনে কালেক্ট কৰি লৈ গুচি যায়। এইবোৰ গোটেইবোৰ সো আছোঁ বৰ্তমান উমানন্দ ঘাটত। আৰু আমাৰ এইটো ঘাটত মানে কি হয়, আপোনালোকে যদি উমানন্দ যাব লাগে, এইটোতো উমানন্দ দেখাই পাইছে। উমানন্দ যদি যাব লাগে এই ঘাটটোলৈকে আহিব লাগে। মানে হাইকোৰ্টৰ পিছফালেৰে এই ঘাটটো আছে, উমানন্দ ঘাট। আৰু মোৰ লগত ইফালে আছে হিৰক আৰু ইফালে আমাৰ চিন্ময় আছে। এইটো থাকেই বাৰু, ইয়াক সুধি লাভ নাই ইয়াতে। তো চিন্ময় কেনেকুৱা লাগিছে বা? একদম মজা প্লেচ, ভাল লাগিছে। আমি ৰাতিপুৱা মানে এইখিনি চাবই আহিছিলোঁ, আপোনালোকে পিছফালে চাওক একবাৰ, মই লগা হ'লে দেখাই দিম। ৰাতিপুৱা এইখিনি চাবই আহিছিলোঁ আমি, মানে কিবা এটা ভাল লাগে আৰু এনেকুৱা জেগাত থাকি। আৰু এতিয়া যাওঁ একবাৰ ৰেলৱে ষ্টেচনৰ ফালে যাম আৰু সিফালৰ পৰাও কিবা আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিম। সো আপোনালোকে এইটো দেখিবলৈ পাইছে, এইটো উমানন্দ। আৰু উমানন্দৰ ওপৰেৰে এনেকৈ নতুনকৈ ৰ'পৱে হৈ আছে। আৰু ৰ'পৱেটো আপোনাৰ আছে পূৰা ইফালে গুৱাহাটীৰ পৰা সিফালে একদম নৰ্থ গুৱাহাটীলৈকে ৰ'পৱেটো হৈ আছে। কিন্তু এতিয়াও কাম হোৱা নাই চাগে, আৰু 6 মাহমান বাকী আছে। কিন্তু হৈ গ'লেও আমি আপোনালোকক ৰ'পৱেৰ ভিডিঅ' দেখুৱাবলৈ চেষ্টা কৰিম। ব'লা। চাইকেল চেঞ্জ কৰি ল'লোঁ, মোৰ চাইকেলখন তাক দিলোঁ, এতিয়া মই তাৰ চাইকেলখন লৈছোঁ। যাওঁ এতিয়া। তো অলপ আগত আছে লতাশিল আৰু ইফালে আছে আমাৰ হাইকোৰ্ট। আৰু এইটো কি তাৰকাগৃহ, এইটো তাৰকাগৃহ ইফালে, তাৰে আগত লতাশিল। ৰাতিপুৱাই স্বচ্ছতাৰ অভিযান চলে অলপমান। এইফালে দেখা পাইছে লতাশিলৰ প্ৰেক্টিচ। চ' আছোঁ ইফালে ৱাৰ মেমৰিয়েলৰ সন্মুখত, দীঘলী পুখুৰী ৱাৰ মেমৰিয়েল। ইফালে আপোনালোকে দেখিব নোৱাৰিব, মই চাইকেল চলাই আছোঁ, তো দেখুৱাব নোৱাৰিম ভালকৈ। আৰু ৰাস্তাৰ কাৰণে সিমান ভাল ভইচ নাহিব, যিখিনি পাৰোঁ দেখুৱাই থাকিম। আৰু হিৰক আমাৰ আছে এইটো পণ্ডিত, এইটো চব পিছফালে ৱাৰ মেমৰিয়েল, আৰু আগত আছে দীঘলী পুখুৰী। তো আহি পালোঁ দীঘলী পুখুৰীৰ পাৰ। আৰু ইফালে আছে আমাৰ হেণ্ডিক গাৰ্লছ কলেজ, সন্দিকৈ ছোৱালী মহাবিদ্যালয়। তো এতিয়া ইফালেৰে যাওঁ আৰু গুৱাহাটী ক্লাবত যাওঁ, গুৱাহাটী ক্লাব আহে চৰি, ইফালেৰে আমি যাম ৰেলৱে ষ্টেচনলৈকে। তাৰ পৰা ইয়াতে এটা ভূপেন হাজৰিকাৰ মানে মূৰ্তি আছে, আজি যিহেতু ভূপেন হাজৰিকাৰ মৃত্যুবাৰ্ষিকী। তো তাতে এনে এবাৰ যদি পাৰোঁ আপোনালোকক দেখুৱাই থাকিবলৈ চেষ্টা কৰিম। তো স্কিপ নকৰিব ভিডিঅ'টো, আহক। তাত আহি আছে বহুত চাউণ্ড। তো আহি পালোঁ বৰ্তমান ৰিজাৰ্ভ বেংক। আৰু ইফালেৰে চিধা গৈ থাকিলে আমি পাম গুৱাহাটী ৰেলৱে ষ্টেচন। আগৰখিনিত ভিডিঅ' নকৰোঁ, কিবা আৰ্মিৰ কেম্প এটা আছে, এইখিনিত মানে ফটো তোলা নিষেধ, মোবাইল নিষেধ বুলি লিখা আছে। তো যাওঁ, একদম তাতে লগ পাই আছোঁ। সো ফাইনেলি আহি পাই গ'লোঁ আমি গুৱাহাটী ৰেলৱে ষ্টেচন। আৰু মানে ঘৰৰ পৰা আজি বহুত দেৰি হৈছে, মানে আমি ওলাইছিলোঁ কিন্তু ৰাতিপুৱা 5টা 5:30 বজাতে, কিন্তু
ইয়ালৈকে আহিবতে বহুতখিনি দেৰি হৈ গ'ল মাজত বহুত ফুৰিলোঁ মানে আজি প্ৰায় 10-15 কিলোমিটাৰমান চাইকেল চলালোঁ এতিয়ালৈকে আৰু ইয়াৰ পৰা ঘৰলৈকে মিনিমাম 7-8 কিলোমিটাৰৰ বেছি হয় চ' সেইখিনিতো যাবই আছে ঘৰলৈকে আৰু যাই থকাটো নেদেখুৱাওঁ ইয়াতে খতম কৰিম আৰু এইফালে ধুনীয়াকৈ এনেকৈ সজাই থোৱা আছে ৰেলৰ হেৰিবিলাক আৰু আমাৰ পিছফালে আছে এইটো পূৰা গুৱাহাটী ৰেলৱে ষ্টেচন তো ৰেলৱে ষ্টেচন আপোনালোকে সকলোৱে দেখিছে তথাপিতো আমি অলপমান আৰু কিবা বাহিৰৰ পৰা যিহেতু নতুন কৰিছে আগতকৈ বহুত চাফা হৈছে ভিতৰটো মানে এতিয়া গুৱাহাটী ৰেলৱে ষ্টেচন বুলি ক'ব নোৱাৰি এইটো মানে এজ লাইক এয়াৰপৰ্ট টাইপ হৈ গৈছে পূৰা তো এইফালে আছে পূৰা গুৱাহাটী ৰেলৱে ষ্টেচন আৰু এইফালে আছে আমাৰ চিন্ময় কেনেকুৱা ভাগৰ লাগছে না আজি অলপ মজা একদম ভাগৰ লাগে ই আহিছে মোৰ লগত মানে ইয়াক ফোন কৰিছিলোঁ ফোন কৰোঁতে ই ক'লে মই ৰাতিপুৱা এনেও উঠোৱে তো যোৱাই ভাল আৰু তাতে আজি আমি অহা মানে মেইন মটিভটো হ'ল আজি মানে ভূপেন হাজৰিকাৰ যিহেতু মৃত্যুবাৰ্ষিকী সেইকাৰণে আমি জালুকবাৰীলৈকে যোৱা কথা আছিল কিন্তু ইমান দূৰ যাব নোৱাৰোঁ কাৰণ ইয়াৰ কিবা এটা বিশেষ কাম আছে আৰু সিফালে আমি দীঘলী পুখুৰীৰ কাষত যদি ভূপেন হাজৰিকাৰ প্ৰতিমূৰ্তিটোত কিবা কৰিছে সেইখিনি দেখুৱাম নহ'লে আপোনালোকক এইখিনিয়ে অলপমান দেখুৱাওঁ তাৰে পিছত চিধা লগ পাই আছোঁ তো আমি ইফালেৰে যাই গুৱাহাটী ৰেলৱে ষ্টেচনটো আপোনালোকক দেখুওৱা কথা আছিল কিন্তু এটা মেইন প্ৰব্লেম হ'ল আমি চাইকেলত তলা অনা নাই আৰু চাইকেল এনেকৈ এৰি যাব নোৱাৰোঁ ইয়াতে ভয় লাগে মানে কোনোবাই উঠাই লৈ গ'লে হৈছে আৰু ৰাতিপুৱাই আৰু মানে সেইকাৰণে আপোনালোকক গোটেইখিনি আপুনি দেখুৱাব নোৱাৰিম আৰু মানে সন্মুখেৰে অকণমান দেখুৱাওঁ চাইকেলখন বাহিৰতে থৈ এজনক থওঁ থৈ কিনে আমি অকণমান জাষ্ট বেছি নহয় জাষ্ট আপোনালোকে সন্মুখত মানে সোমাই কিনে যিটো ইণ্টাৰভিউ যিটো মানে আপোনালোকে দেখা পায় যিখিনি দেখা পায় সেইখিনি আপোনালোকক দেখুৱাওঁ আমি এটা বস্তু আপোনালোকক কোৱাই নাই আমি মানে কি চাইকেল লৈ আহিছোঁ এইটো কোৱাই নাই মই লৈ আহিছোঁ মানে মোৰ বেলেগ চাইকেল নাই মই এইখন দেউতাৰ চাইকেল লৈ আহিছোঁ আৰু কি পইচা থকা মানুহ অলপ বেলেগ চাইকেল আনিছে ইও একে চাইকেল আনিছে এইকেইখন চাইকেলে বেষ্ট চ' ভিডিঅ'টো বৰ বেছি দীঘলীয়া নকৰোঁ আৰু ইয়াতে শেষ কৰোঁ চ' মোৰ ফালৰ পৰা আৰু মোৰ গোটেই ছাবস্ক্ৰাইবাৰৰ ফালৰ পৰা ভূপেনদালৈ জনালোঁ অলেখ শ্ৰদ্ধাঞ্জলি আৰু যদি ভিডিঅ'টো চাই আপোনালোকৰ ভাল পাইছে তেনেহ'লে লাইক কৰিব বন্ধুবৰ্গৰ লগত শ্বেয়াৰ কৰিব আৰু তলত এটা কমেণ্ট দি যাব কেনেকুৱা লাগিছে ভিডিঅ'টো আৰু পুনৰ এটা নতুন ভিডিঅ'ত আপোনালোকক এনেকৈ লগ পাম তেতিয়ালৈকে চাই থাকিব ভেৰাইটিজ আছাম চাই থাকিব নতুন ব্লগ আজিলৈ মানে ধন্যবাদ জয় অসম ইফালে বহুত গাড়ীৰ চাউণ্ড আহি আছে সেইটো কাৰণে ভিডিঅ'টো আৰু নকৰোঁ তো বাই বাই চিন্ময় তো পুনৰ এটা নতুন ভিডিঅ'ত আপোনালোকক এনেকৈ লগ পাম টিল দেন বাই বাই ভিডিঅ'টোত এটা কথা ক'বলৈ আপোনালোকক থাকি গৈছিলে এতিয়া ঘৰ আহি পালোঁ ঘৰত এতিয়া কৈ আছোঁ আপোনালোকক যে মোৰ মানে ঘৰৰ কাষতে দুজন দাদা আছিলে ঘৰৰ কাষৰ যদিও পূৰা নিজৰ নিচিনা হৈ গৈছে মানে দাদাকেইজনী খুব ধুনীয়া গান গায় আৰু আজি 5 নৱেম্বৰ তাৰিখে আজি ভূপেন্দাৰ স্মৃতিত মানে তেওঁলোকে এটা গান লিখিছে আৰু গানটো লিখি আজি মানে ৰিলিজ দিছে তেওঁলোকৰ চেনেলত মই ডেছক্ৰিপশ্যনত তেওঁলোকৰ গানৰ লিংকটো দি দিম অসমৰে ল'ৰা হয় অসমীয়া গান গাইছে তো আপোনালোকে এবাৰ চাব বুলি আশা কৰিলোঁ